সেইদিনাখন 2011 চনৰ 11 এপ্ৰিল উত্তৰ প্ৰদেশৰ কোনো ভিতৰুৱা অঞ্চল এটিত অৰুণিমা ট্ৰেইনেৰে দিল্লীৰ পৰা লক্ষ্ণৌলৈ আহি আছিল। নিশাৰ সময়ত ট্ৰেইনত কেইজনমান ডকাইতে তাইৰ গলৰ পৰা চেইন কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। অৰুণিমা ভলীবল চেম্পিয়ন আছিল। তাই কিছুমান মহিলাৰ দৰে ভয়াতুৰ দুৰ্বল নাছিল আৰু ডকাইতবোৰক সহজে চেইনডাল নিবলৈ দিয়া নাছিল। কিন্তু ট্ৰেইনৰ আন কোনো ব্যক্তিয়ে তাইক সহায় কৰিবলৈ অহা নাছিল। যেতিয়া তাই তেনেকৈ অমান্তি হৈছিল তেতিয়া 4-5জনীয়া ডকাইতৰ দলটোৱে তাইক ঠেলি চলন্ত ট্ৰেইনখনৰ পৰা বাহিৰলৈ পেলাই দিলে। কিন্তু দুৰ্ভাগ্যৰ কথা সেই সময়তে বেলেগ ট্ৰেকৰে আন এখন ট্ৰেইন আহি আছিল আৰু সেই ট্ৰেইনখনত তাই খুন্দা মাৰিছিল। দুয়োখন ট্ৰেইন গুচি গ'ল, কিন্তু কিছু সময় পিছত তাইৰ চেতনা ঘূৰি অহাত তাই দেখিলে যে তাইৰ এখন ভৰি ছিঙি গৈ হাড়বোৰ ওলাই আছে আৰু ভৰিখন কোনো ৰকমেহে সংযোগ হৈ আছে। আপোনালোকে চালে লক্ষ্য কৰিব ট্ৰেইন লাইনৰ কাষত বিভিন্ন পোক পৰুৱা নিগনি আদি পৰি থাকে। সেইবোৰে আহি তাই ভৰিখনত কামুৰি খাই আছিল, কিন্তু তাই একো কৰিব পৰা নাছিল কাৰণ তাইৰ দেহত সেইখিনি বাধা দিব পৰাকৈ অলপ শক্তি নাছিল। গোটেই নিশা সহায়ৰ বাবে তাই চিঞৰি থাকিল, কিন্তু কোনো নাহিল। 7 ঘণ্টাত 49খন ট্ৰেইন তাইৰ কাষেৰে পাৰ হৈ গ'ল আৰু নিশাটো তাই তেনেকৈয়ে পৰি থাকিল পোক পৰুৱা নিগনিৰ মাজতে। নমস্কাৰ, পুনৰ আন এটি ভিডিঅ'লৈ টুডেজ ৰিয়েলিটি আছামিজ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা মানুহবোৰে তাইক দেখি ওচৰৰ হস্পিটেললৈ লৈ গ'ল। হস্পিটেলখনত তাইক চিকিৎসা কৰিবলৈ পৰ্যাপ্ত ঔষধ, এনেস্থেচিয়া নাছিল। কোনো এনেস্থেচিয়া নিদিয়াকৈ সেই হস্পিটেলৰ ডক্টৰে তাইৰ ভৰিখনৰ আধা কাটি পেলাইছিল। তাৰ পিছত খবৰটো মিডিয়ালৈ আহিল আৰু খেলুৱৈ হোৱা হিচাপে তাই চিকিৎসাৰ সুবিধা পালে। তাৰ পিছত তাইক এইমছত ভৰ্তি কৰা হ'ল। ডক্টৰেও অপাৰেশ্যন সুকলমে কৰি তাইৰ ভৰিখন কাটিলে আৰু প্ৰস্থেটিক লেগ লগালে, যাৰ দ্বাৰা তাইক খোজ কাঢ়িব পাৰিব। খবৰটো সকলোৰে সন্মুখত আহিল। 25 দিনমান পিছত তাই ক্ৰমাৎ সুস্থ হ'বলৈ ধৰিলে। যেতিয়া তাই মেডিকেলত আছিল, বিভিন্ন বাতৰি কাকতত অৰুণিমাৰ বিষয়ে ভিন্ন বাতৰি প্ৰচাৰিত হ'বলৈ ধৰিলে। তাৰে কিছুমান হেডলাইন শুনিলে আপুনিও আচৰিত হ'ব। কিছুমানে লিখিলে তাইৰ হাতত টিকেট নাছিল বাবে তাই ট্ৰেইনৰ পৰা জঁপিয়াইছিল। আকৌ কিছুমানে লিখিলে ঘৰৰ কিছুমানে তাইক ছাপোৰ্ট নকৰে। আন এখনে লিখিলে তাই ছুইচাইড কৰিবলৈ চেষ্টা কৰিছিল, যি সময়ত তাইৰ শৰীৰেদি অংগ কাটি পেলাবলগীয়া হৈছিল। ৰাজহাড়ত 3টাকৈ ফ্ৰেকচাৰ হৈছিল। বিচনাৰ পৰা তাই উঠিব পাৰে নে নোৱাৰে, গোটেই জীৱন হুইল চেয়াৰত কটাবলগীয়া হয়, তাক লৈ প্ৰশ্ন হৈছিল। সেই সময়ত তাই বাতৰি কাকতৰ তেনেকুৱা সমালোচনাৰ সন্মুখীন হৈছিল। 4 মাহ এইমছত চিকিৎসা কৰাৰ পিছত তাই প্ৰস্থেটিক লেগৰ সহায়ত ক্ৰমে খোজ কাঢ়িব পৰা হৈছিল। ঘৰৰ মানুহৰ চিন্তা হৈছিল তাইৰ ভৱিষ্যতক লৈ। সেই সময়ত অৰুণিমাই হস্পিটেলৰ বিচনাত শুই 2টা কথাই ভাবিছিল। নম্বৰ 1, সকলোকে মই ভুল প্ৰমাণ কৰিব লাগিব। নম্বৰ 2, মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো মোৰ সবলতা বনাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিব লাগিব। সকলোৰে আগত তাই যেতিয়া ক'লে মই মাউণ্টেইনিং কৰিব বিচাৰোঁ, মানুহবোৰে তাইক হাঁহিছিল। এখন ভৰি নাই, এখনত লৌ সোমোৱা আছে, ৰাজহাড়ত ফ্ৰেকচাৰ আৰু তাইৰ সপোন আছিল এভাৰেষ্ট জয় কৰাৰ। হস্পিটেলৰ পৰা ৰিলিজ লৈ ঘৰত যোৱাৰ সলনি তাই গৈছিল মাউণ্টেইনিং ট্ৰেইনাৰৰ ওচৰলৈ, মেডাম বসুন্ধৰী পাল, যিয়ে 1984 চনতে এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল। অৰুণিমা তেওঁৰ ওচৰলৈ গ'ল আৰু তাইৰ সপোনটোৰ বিষয়ে ক'লে। যি সময়ত অৰুণিমাই খোজ কাঢ়িবলৈ ট্ৰেইনিং ল'বলগীয়া হৈছিল, সেই সময়ত তাই এভাৰেষ্ট আৰোহণৰ কথা ভবা শুনি মেডামৰ চকুলো বৈ আহিছিল আৰু কৈছিল, তুমি এই অৱস্থাতো ইমান ডাঙৰ সাহস কৰিছা, তুমি তোমাৰ লক্ষ্যত উপনীত হৈছাই, মাথোঁ মানুহে তোমাক দেখিবলৈ বাকী আছে। লাহে লাহে তাইৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। যিখিনি দূৰত্ব সাধাৰণ মানুহৰ যাবলৈ 2 মিনিট লাগিছিল, অৰুণিমাৰ লাগিছিল 3 ঘণ্টা। 2011 চনৰ 11 এপ্ৰিলত যিগৰাকী ছোৱালীৰ ভৰি কটা গৈছিল, সেই ছোৱালীজনীয়ে নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে 2013 চনৰ 21 মে তাৰিখে পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ ওপৰত থিয় হৈ আছিল। অন্য ব্যক্তিয়ে এভাৰেষ্ট 17 ঘণ্টাত আৰোহণ কৰি ঘূৰি আহে, কিন্তু অৰুণিমাৰ সময় লাগিছিল 28 ঘণ্টা। অৰুণিমাৰ কাহিনী আমাক শিকালে যে মানুহে সফল হ'বলৈ মানসিকভাৱে শক্তিশালী হ'ব লাগিব। শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ'লেও মানুহে যদি মানসিকভাৱে শক্তিশালী হয়, তেন্তে লক্ষ্য যিমানেই কঠিন নহওক কিয় এদিন সফল হ'বই। মাথোঁ আমাৰ গ'লক লৈ আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। ভিডিঅ'টি কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ সঁচা কাহিনীৰ আধাৰত প্ৰতিষ্ঠিত ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে আমাক ফেচবুক, ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। চাৰ্চ কৰক টুডেজ ৰিয়েলিটি আছামিজ, নাইবা লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। চাই থাকিব টুডেজ ৰিয়েলিটি।